আপুনি শুনক বা নুশুনক মহাকাব্যৰ পৃষ্ঠাত কৰ্ণৰ চিঞৰ, ডাষ্টবিনৰ বুকুত কিংবা ফুটপাথত পৰি থকা প্ৰতিজন কৰ্ণৰ চিঞৰ শুনাটো নিতান্তই প্ৰয়োজন। চাওক, এয়া চাওক, হোটেলে হোটেলে শিশু কৰ্ণৰ আখৰা চলিছে। এবাৰলৈ শুনক কৰ্ণৰ ক্ষোভৰ চিৎকাৰ। অনুভৱ কৰকচোন প্ৰতিজন কৰ্ণৰ খোজৰ স্পন্দন। আজিতো পৰশুৰাম নাই যে প্ৰতিজন কৰ্ণ মহাৰথী হ'ব। আজিতো মিত্ৰ দুৰ্যোধন নাই যে কৰ্ণ অংগৰাজ হ'ব। সৌৱা তেজৰ চেকুৰাই কোৰাল বান্ধিছে, জঁপিয়াই পৰিছে ইটোৰ পিছত সিটো কাউৰী। চাওক না কৰ্ণই কিদৰে কান্দিছে। তাচ্ছিল্যতাৰ সুৰত কাণে কাণে কোনোবাই কৈ যায় জাৰজ, বিভৎস। তথাপি কৰ্ণই প্ৰতিবাদ নকৰে, ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান নকৰে। জোনাক গলা ৰাতিবোৰত কৰ্ণৰ চকুত মৰা আউসী নামে। ৰাং কুকুৰৰ টনা আজোৰাত দ্বিখণ্ডিত বুকুত মাৰঘাট পৰে। চাওক না ৰেল ষ্টেচনত কৰ্ণৰ জীৱন শৈলী। চাওক য'তে চকু দিছে তাতে কৰ্ণৰ জীৱন গাথা। মহাৰথী হোৱাৰ পৰা এতিয়াও যেন বহু দূৰৈত।